হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া আমি মা বেটি দুয়ো এটা জেগাত আহি আছোঁ। তো ভাবিলোঁ ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰি দিওঁ। আৰু আজি আমি আহি আছোঁ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰলৈ। তো ব'লক আপোনালোককো দেখুৱাই আছোঁ। এখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ গেট, আৰু তাৰ কাষতে আছে ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। আৰু আমি এতিয়া সোমাই গ'লোঁ এইফালেদি। তো ইয়াতে লিখা আছে, জাননী দিয়া আছে কেইটাৰ পৰা কেইটালৈ খোলা থাকে, কি কি বস্তু নিব পাৰি ভিতৰত, কি কি কৰিব নালাগে। তো আমি এতিয়া সোমাই আহিলোঁ এইফালেদি, আৰু এইখন হৈছে মেইন গেট। এতিয়া এইফালেদি আমি যাম, সমাধি ক্ষেত্ৰলৈ সোমাই যাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু। তো আমি এতিয়া আহি পাই গ'লোঁ ভিতৰত। যিহেতুকে আমি গধূলি আহিছোঁ, পৰিৱেশটো বহুতেই বেছি ধুনীয়া লাগিছে। দিনতো ভাল লাগে, হ'লেও গধূলি বেছি ভাল লাগে। তো এয়াই হৈছে ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। ইয়াতে লিখা আছে প্ৰতিমূৰ্তিলৈ। এইফালেদি আমি যাম, আৰু এয়া হৈছে ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি। বিৰাট ধুনীয়াকৈ এটা প্ৰতিমূৰ্তি তেখেতৰ বনাই থোৱা হৈছে। ইয়াতে তেখেতৰ জন্মৰ তাৰিখ, মৃত্যুৰ তাৰিখ আৰু চন ধুনীয়াকৈ দি থোৱা আছে। তো বহুতেই বেছি ভাল লাগিছে পৰিৱেশটো। চাওকচোন আপোনালোকেও। সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ বহুত ভাল পাব ইয়াতে, আৰু ফেমিলি লৈও ভাল লাগিব আহি। আৰু এইখিনি কি ধুনীয়াকৈ পানী পূৰা পৰি আছে, পানী বৈ থাকে, একেৰাহে পানী বৈ থাকে। আমি এতিয়া আকৌ ওপৰত যাম। এয়া হৈছে ভূপেন হাজৰিকাদেৱৰ পিতৃ মাতৃৰ ফটো। ইয়াতে তেখেতৰ সৰুকালৰ পৰা ফটোবোৰ আৰু তেওঁ যিমানবিলাক কৰ্মৰাজি সকলোবোৰ যি তেওঁ কৰি থৈ গ'ল, ইয়াতে চবখিনি স্মৃতি হিচাপে থৈ দিয়া হৈছে। বহুত ধুনীয়াকৈ এটা মিউজিয়াম টাইপত বনাই থৈ দিছে সকলোবোৰ ফটো। ইয়াতে এখন শংকৰদেৱৰ ফটো, কনকলতা, এইবিলাক বহুত এনেকুৱা ধৰণে ফটো থৈ দিছে। বহুতে বেছি ধুনীয়া হয় ভিতৰটো। চাওকচোন আপোনালোকেও। এতিয়া আমি আহি আছোঁ লিফ্টত, ওপৰত আহি আছোঁ আমি। তো আহি পাই গ'লোঁ। ওপৰটো আৰু বেছি ধুনীয়া। ইয়াতে কি কি আছে চাওঁচোন। ইয়াতে এখন গামোচা থৈ দিয়া হৈছে তেখেতৰ। আৰু এয়া হৈছে ভূপেন হাজৰিকাৰ কাপোৰ, সংৰক্ষণ কৰি থৈ দিয়া হৈছে তেখেতৰ এইবিলাক কাপোৰ। আৰু এইফালে আৰু কি আছে বা, যাওঁচোন আগবাঢ়ি। ইয়াতে তেখেতৰ এইবিলাক তেওঁ লিখা কিতাপ থৈ দিয়া হৈছে ধুনীয়াকৈ। এইবিলাক কিবা তেওঁ এৱাৰ্ড হয়, কিতাপ চবখিনি থৈ দিয়া হৈছে। বহুতেই বেছি ধুনীয়া। ইয়াতে নাহৰ ফুলে নুফুৱাই এইখনো থৈ দিয়া হৈছে। আৰু এতিয়া তলত আহি গ'লোঁ আমি। ইয়াতে তেখেতৰ ফটোৰ সৈতে এখন থাপনা ধুনীয়াকৈ থৈ দিয়া হৈছে, আৰু তাতে এগছি বন্তি সদায় জ্বলি থাকে। বহুতেই বেছি ধুনীয়া। তো তেখেতক এবাৰ সেৱা জনালোঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া বহুতে দেৰিয়ে হৈ গ'ল, যাওঁ আৰু, আন্ধাৰেই হ'ল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।